নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছো আমাৰ এটা ভিডিঅ আৰু আপোনালোকে চাই আছে নলৱেষ্টাৰ ভিডিঅ। ভিডিঅ'লৈ আগবাঢ়াৰ আগে কৈছিলো ভিডিঅ' জাষ্ট ধেমালিৰ কাৰণে বনাইছে, কোনো যদি গাত পাতি নলয় বা চিৰিয়াছলি নলয়। আৰু কাৰ ওপৰত কথা পাতিম টাইটেলৰ থাম্বনেল চাইটো তোমালোকে গেছ কৰিয়ে লৈছা। আৰু বাইদেউৰ ওপৰত মই অলৰেডি পাৰ্ট 1 বনাই থৈছো, যোনে যোনে চোৱা নাই ভালকৈ চাই ল'বা। সেইটো জাষ্ট খালি কমেডি আছিল, এইটোও কমেডিয়ে, কিন্তু অলপ জাগাত লাগা আনকে আৰু তো সেইখনলৈ চাই থাকিবা, মজা আছে। বলা আৰু মজা। কিছুমান মাইকী ন সিহঁতে মতা কেইটাক কৈছো, প্লিজ তোমালোকে ন নিজৰ মাইকীটো চম্ভালা। সিহঁতে ন মোৰ কমেণ্টত আহি কিনে ন ল'ৰাবোৰক ন য়ং ল'ৰাবোৰ যে কমেণ্ট কৰে, সিহঁতে কমেণ্ট ৰিপ্লাই কৰি কৰি ফ'ল' কৰি মেছেজ কৰি আছে। মতাবোৰ মাইকীবোৰক তুমি বেলেগক জ্ঞান পিছত দিবা, আগতে তুমি নিজক চম্ভালা, মানে নিজৰ স্বভাৱবোৰ, তাৰপিছত এই বেলেগক জ্ঞান দিয়া। আৰু এটা কথা আছিলে, মানে তোমাৰ ইমান ডাঙৰ কিয় মানে মনটো, কাৰণ নিজে বেয়া হয় যে বেলেগক তুমি জ্ঞান দি আছা, সেইকাৰণে সুধিছো দেই, বেয়া নাপাবা। সেইটো কোনটো খোৱাৰ বস্তু হয়, চিজন চলি আছে, যোনটো খাবলৈ দুই ফলে চুলি গুচাই কেনে খাব লাগে, আৰু এটা পানীৰ বহুত টেষ্টি আমি বস্তু থাকে। কি ফল হয় কোৱা? অলৰেডি তোমাৰ তাত আছেই চোন, মই আৰু কিয় দিবা লাগে মানে এনচাৰটো, কাৰণ অলৰেডি তুমি কুৱেশ্যন কৰিছা, এনচাৰটোতো তোমাৰ লগত আছেই ন। সেইকাৰণে মই এনচাৰটো নাজানো ন, সেইকাৰণে এনেকৈয়ে কৈ দিলো আৰু বাকী বুজাই বুজিছে আৰু বুজাব নালাগে। সেইটো কোনখন গাড়ী আছে, সেইটো গাড়ী চলাবলৈ তুমি তেল ভৰাব নালাগে, আৰু উইদাউট তেল দি সেই গাড়ীখন চলে। কিবা পজিটিভত এনচাৰটো দিবা, কি নেগেটিভত নকবা। হেবে তেলে ভৰাব নালাগে গাড়ীখনত, চাৰ্জটোতো দিব লাগিব ন গাড়ীখনত। আৰু মই ইয়াত বেটাৰী গাড়ীৰ কথা কৈছো দেই, বেলেগটো কোনো নাভাবিবা দেই। মানে কিছুমান আছে ন নিগেটিভ ভাবা, মই নিগেটিভ কোৱা নাই দেই, চিৰিয়াছলি মই সঁচা কথা কৈছো। চাৰ্জ দিব লাগিব গাড়ীখনত, তেতিয়াহে চলিব। আমাৰ অসমত এতিয়া ট্ৰেণ্ডিং টপিক কিহৰ চলি আছে? তোমাৰ কণ্টেণ্ট দুটাৰ আজি মই তোমালোকক শিকাম কেনেকৈ সোমাই চাবি স্কচিত। প্ৰথমে তোমালোকে লাহেকে সোমাব লাগিব চাবিটো, দেন তোমালোকে অন কৰিব লাগিব আৰু ষ্টাৰ্ট হৈ যাব। তোমালোকে গম পাইছিলা নে? কমেণ্ট কৰা। নাই, মই সঁচাকৈ গম পোৱা নাছিলো, আজিহে গম পালো তোমাৰ পৰা, কাৰণ তোমাৰ এক্সপিৰিয়েঞ্চ আছে ন সোমাই লোৱাৰ, মানে চাবিটো স্কুটি। কি চাই আছা? কেতিয়ালৈ চাবা? কিমান দিন চাবা? কিমান বছৰ চাবা? মেছেজ কৰা এতিয়া। চাই থাকিলে হ'ব নেকি? জলদি মেছেজ কৰা এতিয়া। যি দেখাই আছা তাকে চাই আছো, যিমান দিনলৈ দেখুৱাব পাৰিবা সিমান দিনলৈ চাম, যিমান বছৰলৈ দেখুৱাব পাৰিবা সিমান বছৰলৈ চাম। আৰু মেছেজ কিয় কৰিবা ক'লা? প্ৰাইভেটকে কিবা দেখুৱাবা নেকি? সেইটো কিন্তু বস্তু যোনটো এবাৰ কৰাৰ পিছত খেদিয়া লগামে, তুমি যিমান ট্ৰাই কৰা খোৱা। যি দেখাই তুমি ভিউজ লৈ আছা। মোক অলপ শিকাই দিবচোন, মই বাইক কেনেকৈ চলাম। প্ৰথমতে সোমাব লাগিব চাবি ইয়াতে, দেন এটা ভৰি ইয়াতে আপোনালোকে উঠাব লাগিব, দুটা ভৰি এটা এনেকৈ উঠাব লাগিব, চাবিটো সোমাই দিব, বুম 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 গাড়ী চলাব। এই ট্ৰিকটো জানিছিলে নে? আগতে কমেণ্ট কৰা। বা বেঞ্চত পুৰা পজিশ্যন দেখাই দিছে কেনেকৈ সোমাব লাগে তাইৰ স্কুটিত তোমাৰ চাবিটো। জীৱনত যদি মটিভেশ্যন পোৱা নাই কাম কৰিবলৈ, তেনেহ'লে তুমি ৱেইট কিহৰ কৰি আছা? মোৰ একাউণ্টটো খোলা, মোৰ ভিডিঅ'জবোৰ স্ক্ৰল কৰা, মোৰ ফটোজবোৰ চোৱা। ইমান মটিভেশ্যন হ'ব কি না যাই কেনে পঢ়ি ল, কাম চাম কৰি ল, ইমান মটিভেশ্যন পাবা। যদি নোপোৱা না, মোৰ নাম চেঞ্জ কৰি দিব। মই ইয়াত ল'ৰাখিনিক কৈছো, তাই ভিডিঅ'ৰ পৰা মটিভেশ্যন লওঁতে লওঁতে তোমাৰ দেহা খতম হৈ যাব পাৰে, মানে দেহা কমজোৰ হৈ যাব পাৰে। গতিকে অলপ চাই চিন্তি মটিভেশ্যন ল'বা, কাৰণ ইয়াত মটিভেশ্যন লওঁতে লওঁতে তোমাৰ দেহা কমজোৰ হৈ গ'লে ইয়াত কিন্তু প্ৰিয়া দায়ী নহয়। ইটছ অ'কে, যদি ল'ব লগা আছে লোৱা মটিভেশ্যন। সকলক সুধিছো দেই, ষ্টাইল মাৰি থকা ছোৱালীবোৰক ভাল লাগে নে চিম্পল থকা ছোৱালীবোৰক ভাল লাগে, নে এনি টাইম মেকআপ লগাই থকা ছোৱালীবোৰ ভাল লাগে? কেনেকুৱা ছোৱালী ভাল লাগে তোমালোকক? কোৱা জল্দি তলত দেখি। মই এইখিনি কথা ৰিয়েলকৈ ক'ব যাই আছো, এইবিলাক নালাগে তুমি যিবিলাক ক'লা। এজন ল'ৰা জাষ্ট খালি ছোৱালীজনী লয়েল হ'ব লাগে, ছোৱালীজনীৰ স্বভাৱ চৰিত্ৰবিলাক ভাল হ'ব লাগে।
বাছ এইখিনিয়ে এজন ল'ৰাক এইখিনিয়ে লাগে এণ্ডত মই এটা কথা ক'ব যাইছো মোৰ লাইফৰ সঁচা কথা মই 200-250 ভিডিঅ' আপলোড কৰিছিলোঁ এইটো চেনেলত কিন্তু মই নিজৰ দুখত মই নিজে ডিলিট কৰি দিছোঁ দেই কোনোবাই ভাবিব পাৰে কোনোবাই ধমকি দিছে কিবা দিছে সেইবিলাকত মই ঘেণ্টা খাতিৰ নকৰোঁ কাৰণ মই ৰিয়েল কৰিব যাই আছোঁ আৰু সঁচা কথা যোনটো বেয়া সেইটো বস্তু ভাল কৰি আছোঁ সেইটো বস্তুত মই খাতিৰ নকৰোঁ আই ডোণ্ট কেয়াৰ কিন্তু মই অলপমান শ্লেং ৱৰ্ড কৈছিলোঁ ডাবল লেংগুৱেজত কথা কৈছিলোঁ মোৰ নিজৰ ভাল লগা নাছিল মই সেইটো ভাবিছিলোঁ মানুহে কি ক'ব কি ভাবিব সেইকাৰণে মই ডিলিট কৰিছিলোঁ কিন্তু আই ডোণ্ট কেয়াৰ যোনে মোৰ বেয়া টাইমত লগত নাই তো মানুহে কি ভাবিব আই ডোণ্ট কেয়াৰ এতিয়া মই নাভাবোঁ হয় ভাবি কিনে ডিলিট কৰি দিলোঁ মই 200 ভিডিঅ' মই ডিলিট কৰি পেলালোঁ কিন্তু অকলে কৰিছিলোঁ দেই বহুত বেয়া লাগে অকলে কৰিছিলোঁ চব বস্তু অকলে কৰিছিলোঁ আৰু কি ডিপ্ৰেশ্যন আহিল কি ভাব আহিল ডিলিট কৰি দিলোঁ বাট বাকী যি কি নহওক এতিয়াৰ পৰা কণ্টিনিউ কৰি যাম তেওঁলোকে ছাপোৰ্ট কৰি যাবা বাছ এইখিনি আৰু ভিডিঅ' বাছ ৰিল হয় ৰিয়েলিটিত বহুত বেলেগ ব্ৰ মই যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাৰিবা বাকী অন্য এটা ভিডিঅ'ৰ প্ৰতি আজি দিলোঁ বাই হাই থাকাৰ বাবে ফকত চাওক বাই